Thank you, Dada. I am Vikram Hanse from Karbi Anglong. The modality which you brought up is very acceptable for the state of Assam or for the northeast itself. But we are talking about the cultivation of maize, rice, and many plants on the ground. But the recent trending has come up that the corporates are taking our land in large scale. Like in Karbi Anglong, we have two districts, Karbi Anglong and West Karbi Anglong. More than 152 bighas of land is now going to the hand of corporates like Adani, Ambani, Ramdev, and many other corporates. Yes, your modality is acceptable and it will be practicable, but how will we stop this such land, massive land allotment to the corporates at this point of time? This is what I want to input. বিক্ৰম বন্ধু আৰু বিক্ৰমে যিটো কথা কৈছে আজিৰ এই আলোচনাটোৰ এৰিয়াৰ বাহিৰত আমি এটা আজি মডেলৰ কথা পাতিছোঁ, কিন্তু এইটো কথা খাটাং মই সেইটো বাৰম্বাৰ কৈ আছোঁ যে আদানী বা আম্বানী বা টাটা অসমৰ মাটি গতাই দি বা ৰামদেৱ আৰু তাতে খেতিয়ে কৰক বা ইণ্ডাষ্ট্ৰিয়ে কৰক, তাৰ জৰিয়তে অসমৰ সঁচাসঁচি পৰিৱৰ্তন আহিব নোৱাৰে। কাৰ্বি আংলঙক পৰিৱৰ্তন কৰিবলৈ হ'লে মই ভাবোঁ যে কাৰ্বি আংলঙৰ আদা খেতি, কাৰ্বি আংলঙৰ আমাৰ আনাৰসৰ খেতি, কাৰ্বি আংলঙৰ কমলা খেতি, কাৰ্বি আংলঙৰ কচু খেতি, কাৰ্বি আংলঙৰ ঝুম কাল্টিভেশ্যন, ঝুমৰ পৰা যিটো হয়, এইবিলাকক আমি একচুৱেলি ৱৰ্ল্ডৰ এটা এটা খুব ইম্পৰ্টেণ্ট এই তেওঁ কোৱাৰ নিচিনাকৈ একেবাৰে এইবিলাক কেমিকেল ফাৰ্টিলাইজাৰ ব্যৱহাৰ নকৰাকৈ কৰা খেতি আমি এটা এটা ইম্পৰ্টেণ্ট মানে আমাৰ ৰপ্তানি এক্সপৰ্ট মানে আমাৰ এটা আৰ্টিকলছত পৰিণত কৰিব পাৰোঁ। কিন্তু তেনেকুৱা ধৰণৰ প্লেনিং কাজিৰঙাক লৈ কাৰ্বি আংলঙক লৈ হোৱাই নাই। তাতকৈ ডাঙৰ চাগে কাজিৰঙাৰ আটাইতকৈ ডাঙৰ যিটো মানে শক্তি, সেই শক্তিটো হ'ল তাত থকা বায়'ডাইভাৰ্চিটি। মানে কাৰ্বি আংলঙৰ কিমান প্লান্টছৰ পৰা কিমান আমাৰ মানে তেল বিভিন্ন ধৰণৰ অইল এক্সট্ৰেক্ট কৰিব পৰা যাব এতিয়ালৈকে চাগে গৱেষণাই কৰে। কাৰ্বি আংলং পাহাৰত থকা বাঁহৰ পৰা কিমান ইথানল তৈয়াৰ কৰিব পৰা যাব আৰু গোটেই অসমত এটা পেৰেলেল ইথানল মানে ফুৱেল ইকনমি এটা গঢ়ি তুলিব পাৰি নেকি? ইথানল বেম্বৰ পৰা যিটো ইথানল বনায় তাৰ এটা অল্টাৰনেটিভ অসমৰ কাৰণে, নৰ্থ ইষ্টৰ কাৰণে এটা যেনেকৈ NRA কৰিছে তাৰ এটা অল্টাৰনেটিভ এটা মানে ইথানল মানে পেৰেলেল ইথানল ইকনমি এটা গঢ়ি তুলিব পাৰে নেকি? তাৰো এটা ডাঙৰ সম্পৰীক্ষা হ'ব পাৰে। মাটিৰ তলত থকা কয়লা, লাইমষ্টোন এইবিলাকৰ কথা মোক বাদ দিছোঁ, আৰু কি কি আছে এইবিলাক বাদ দিছোঁ। কিন্তু ছাৰ্ফেচত থকা আমাৰ যি প্লান বায়'ডাইভাৰ্চিটি, মই আজি আপোনালোকক কওঁ, আজি আমাৰ অৰ্কিড পাৰ্কখনত 2500ৰ পৰা 3000 স্পেচিছ অৰ্কিড আছে। 2500ৰ পৰা 3000 স্পেচিছৰ অৰ্কিড আছে। বোধহয় পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি অৰ্কিড ৱাইল্ড স্পেচিছ থকা পাৰ্কখন আমাৰ পৃথিৱীৰ ভিতৰত বোধহয়। এতিয়া আমাৰ তাত যিবিলাক বেছি এমাউণ্টৰ মানে অৰ্কিড আছে, এই আটাইবিলাক আমি ক'ৰ পৰা আনিছোঁ জানেনে? আমি আটাইবিলাক আনিছোঁ কাৰ্বি আংলঙত ঝুম খেতি কৰিবৰ কাৰণে গছডাল কাটি দিওঁতে পৰি থকা যিটো অৰ্কিড, আৰু ঝুম খেতি কৰোঁতে ঝুম কৰিবৰ সময়ত গ্ৰাউণ্ডটো যে জ্বলাই দিয়ে, জ্বলাই দিওঁতে মৰি যোৱা যিবিলাক গ্ৰাউণ্ড অৰ্কিড, সেই গ্ৰাউণ্ড অৰ্কিডবিলাক আনি আমাৰ গোটেই অৰ্কিড পাৰ্কখন সমৃদ্ধ কৰাৰ এটা প্ৰধান ঠাই হ'ল কাৰ্বি আংলং। এতিয়া যি কাৰ্বি আংলং প্ৰত্যেকটো খোজতে এনেকুৱা ধৰণৰ বায়'ডাইভাৰ্চিটি আছে। হয়তো সি ডাঙৰ ঔষধৰ কাৰণে ব্যৱহাৰ হ'ব পাৰে, সি হয়তো এটা ডাঙৰ কমাৰ্চিয়েল মানে হেৰিয়াত পৰিণত হ'ব পাৰে। সেইটো কিবা কোনো গৱেষণা কোনো ধৰণৰ কাম এতিয়ালৈকে হোৱা নাই। কিন্তু কাৰ্বি আংলঙৰ ইমান লাখ
বিঘা মাটি বাহিৰৰ কোম্পানীক দিব পৰা হৈছে। তাৰ বিৰুদ্ধে আমাৰ বিক্ৰম হানছেহঁতৰ APSLC আৰু বেলেগ বেলেগ সংগঠনে তেওঁলোকৰ লগত লগ লাগি তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। মই 100% সেই আন্দোলনৰ সমৰ্থক আৰু কোনো পধ্যে এই কৰ্পৰেট শক্তিবিলাকক মাতি দিয়াৰ পক্ষত আমি আমাৰ ৰাইজৰ দল নাই। আমি কাৰ্বি ৰাইজ আৰু অন্যান্য যিমানবিলাক এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে ৰাইজৰ লগত আছো। কিন্তু মই আজিৰ এই উপস্থিত থকা প্ৰত্যেকজন নাগৰিকক অনুৰোধ জনাওঁ যে কাৰ্বি আংলঙত মাতৃৰ সুৰক্ষাৰ কাৰণে চলি থকা ট্ৰাইবেলসকলৰ এই আন্দোলন আহক আমি সকলোৱে চাপৰ্ট কৰিম। আমি সকলোৱে চাপৰ্ট কৰিম। মই নিজেও এই আন্দোলনটোৰ লগত এতিয়ালৈকে ভালকৈ জড়িত হ'ব পৰা নাই আৰু অকণমান ইচ্ছাকৃতভাৱে আঁতৰি আছোঁ এইকাৰণে যে তাত এটা আন্দোলন ষ্টাৰ্ট হৈছে ফটকৈ মই সোমাই দিলে মানে সেইটো মানে অলপ বেছি হেৰি হৈ যায়, ৰাষ্ট্ৰৰ চকুটো বেছিকৈ পৰি যায়। গতিকে ইহঁতি নিজে মেনেজ কৰিব পৰা পৰ্যায়ত আছে কাৰণে এতিয়ালৈকে এইটো আগবঢ়োৱা নাই। চ' বিক্ৰম, I am thankful for your question and I would like to congratulate you for your struggle with all your partners, all your partner organizations, and I would like to request all the spectators, all the citizens of this hall to go for it. This Bikram and their party to resist from this corporate house to taking out our land